নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 1 আগষ্ট 2021 আজি কৃষকৰ বাবে আহিছে এটা ভাল খবৰ। তো যিসকল কৃষকে আগতে PM কিষাণত আবেদন কৰিছিল তেওঁলোকৰ যি পেমেন্ট আছিল 8 নম্বৰ কিস্তি ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। তেওঁলোকে 9 নম্বৰ কিস্তিতে কেতিয়া লাভ কৰিব আজি আহিছে এটা ভাল খবৰ। তো আজি 1 আগষ্ট 2021 আজি তেওঁলোকে যিসকলে আগতে 8 নম্বৰ কিস্তি লাভ কৰিছে তেওঁলোকে এতিয়া আজি 1 তাৰিখ আজি তেওঁলোকে এই 9 নম্বৰ কিস্তিটো আজি 2000 টাকা লাভ কৰিব। তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিব চৰকাৰে। তো যদি আপোনালোকক সেই লিষ্টত নাম আছে না নাই আপোনালোকে চেক কৰিব পাৰিব, কেনেকৈ চেক কৰিব পাৰিব সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত দেখাই দিম। আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব আপোনালোকৰ নামটো আছে না নাই। যদি আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকে পেমেন্টটো পাব, আৰু যদি আপোনালোকৰ নামটো নাথাকে সেই লিষ্টত তেনেহলে আপোনালোকে আজিৰ এই পেমেন্টটো নাপায়। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে মোৰ এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি পাশে থকা বেল আইকনখন প্ৰেছ কৰি অল নোটিফিকেশ্যন অন কৰি দিব। আৰু যিসকলে মোৰ ভিডিও চাই আছে কিন্তু সাবস্ক্ৰাইব কৰি নাই তেওঁলোকক মই কৈছো যাতে তেওঁলোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত সহযোগিতা কৰে। তো বন্ধুসকল এতিয়া আহকচোন আমি সেই মূল ভিডিওটো আৰম্ভ কৰো। তো প্ৰথমতে আপোনালোকে মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ, মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছত সিম্পলি ইয়াতে সার্চ কৰি দিব, pmkishan.gov.in ইয়াতে লিখি ইয়াতে সার্চ কৰি দিব। তো সার্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত পেজটো এনে ধৰণৰ আহিব। আপোনালোকে দেখা পাইছে প্ৰথমতে আপোনালোকে যিটো লিংক ইয়াতে দেখাব pmkishan.gov.in ইয়াতে সিম্পলি এটা ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আন এটা পেজ ওপেন হৈ যাব। PM কিষাণৰ যি অফিচিয়েল ওয়েবসাইট সেই ওয়েবসাইটটো আপোনালোকৰ সন্মুখত খোল খাব। ঠিক আছে, আপোনালোকে যদি বেনিফিচিয়াৰী ষ্টেটাস চেক কৰিব বিচাৰে এইটো ওয়েবসাইটত আহিবই লাগিব। তো এই ওয়েবসাইটৰ লিংকটো আমি আমাৰ ডেসক্ৰিপচনত দি ৰাখিম। আপোনালোকে সেই ওয়েবসাইটত ক্লিক কৰি এইটো ওয়েবসাইটত আহিব পাৰিব। তো এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰে। ইয়াতে ক্লিক কৰি আপোনালোকে যিসকলে আবেদন কৰা নাই তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে আধাৰ নাম্বাৰ তাৰপিছত ষ্টেট ইয়াতে ক্যাপচা কেইটা বহাই সার্চ কৰিব, তাৰপিছত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। তো আমি আপোনালোকক যেহেতু এই ভিডিওটোত দেখাম আপোনালোকৰ লিষ্টত নাম আছে নে নাই সেইকাৰণে আমি আপোনালোকক লিষ্টটো দেখাই লওঁ। তো ইয়াতে বেনিফিচিয়াৰী ষ্টেটাস আপোনালোকে ষ্টেটাসটো ইয়াতে চেক কৰিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট, ইয়াতে আপোনালোকে সিম্পলি এটা ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আন এটা পেজ ওপেন হৈ আহিব। তো ইয়াৰ পৰা আপোনালোকে প্ৰথমতে নিজৰ ষ্টেটটো ইয়াতে সিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ ষ্টেটটো ইয়াতে সিলেক্ট কৰি ল'ব। মই আসামটো সিলেক্ট কৰি লৈছো। তো ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত তাৰপিছত ইয়াতে সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ নিজৰ ইয়াতে ব্লকটো সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ ভিলেজ নেম ইয়াতে নিজৰ ভিলেজটো ইয়াতে সিলেক্ট কৰিব। তো ইয়াতে গোটেইখিনি সিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে গেট ৰিপৰ্ট ইয়াতে জাষ্ট ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব, প্লিজ ওয়েট, অলপ ওয়েট কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ যি লিষ্ট আহিছে গোটেইখিনি লিষ্ট ইয়াতে ওলাই আহিছে। আপোনালোকে ইয়াৰ পৰা চাব পাৰিব নিজৰ নামটো ইয়াতে আছে নে নাই। ইয়াতে সিৰিয়েল নাম্বাৰ তাৰপিছত ফাৰ্মাৰ্ছ নেম, ফাদাৰ্ছ নেম, জেন্ডাৰ, এজ এইকেইটা ইয়াতে দেখা পাব। আপোনালোকৰ নিজৰ নামটো ইয়াতে আছে নে নাই একফালৰ পৰা আপোনালোকে চাই ল'ব। আপোনালোকে তলৰ ফালে অলপ আহিব। তো এইটো লিষ্টত যদি আপোনালোকৰ নাম নাথাকে ইয়াতে আপোনালোকে দেখা পাইছে 1 2 3 4 5 6 ইয়াতে বহুত নাম্বাৰ আছে। তো আপোনালোকৰ প্ৰথম পেজত যদি আপোনালোকৰ নাম নাথাকে তেনেহলে আপোনালোকে 2 নম্বৰত ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত 2 নম্বৰ পেজটো ওপেন হৈ আহিব।
ঠিক আছে ইয়াতে আপোনালোকে আগতে দেখা পাইছিল 50 নাম্বাৰ ইয়াতে 100 মাৰ্ক আহি গৈছে তো আপোনাৰ এইটো 2 নাম্বাৰ পেজ হয় আপোনালোকে যদি 3 নাম্বাৰ পেজ যদি 2 নাম্বাৰ পেজত নাম নাথাকে তেনেহলে আপোনালোকে 3 নাম্বাৰ পেজত চাব পাৰিব ইয়াতে 3ত ক্লিক কৰিব তো বন্ধুসকল এনে ধৰণে আপোনালোকে নিজৰ নিজৰ নামটো চাই ল'ব যদি এইটো লিষ্টত আপোনালোকৰ নাম আছে তেনেহলে আজি আপোনালোকৰ বেংক একাউণ্টত 2000 টাকাকৈ সোমাই যাব আজি তো আপোনালোকে নিজে নিজে এইটো লিষ্টত নাম আছে নে নাই আপোনালোকে চাই ল'ব তো আপোনালোকে যদি এইটো আপোনালোকে খুঁজতে অলপ অসুবিধা হয় তেনেহলে আপোনালোকে 3 লাইনত ক্লিক কৰিব 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ফাইন্ড ইন পেজ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো নাম আছে হেটো নাম ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ নামৰ ইয়াতে কালাৰ দি আহি যাব তাৰ পিছত আপোনালোকে ইয়াৰ পৰা খুজি ল'ব আপোনালোকৰ নামটো কোনটো হয় তো বন্ধুসকল আজিৰ ভিডিওটো আমি এইখিনিতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ সাবস্ক্রাইব কৰিব তো আজিলৈকে এইখিনিতে থ্যাংক ইউ সো মাচ